22টা ঘটনা হৈছে যোৱা 2 মাহত গতিকে শিৱসাগৰৰ ৰাইজৰ পৰা আমাৰ নামনি আৰু মধ্য অসমৰ ৰাইজেও শিকিব লাগে আৰু নামনি আৰু মধ্য অসমতো যেতিয়া ছোৱালীৰ শিলতা হানি কৰা হয় সতীত্ব নষ্ট কৰা হয় তেতিয়া তেওঁলোকৰ ওপৰতো সমাজখন বাঘৰ দৰে জপিয়াই পৰিব লাগে মুখ্যমন্ত্ৰীৰ চাঞ্চল্যকৰ মন্তব্যৰ পাছতেই পুনৰ ৰাজ্যত ধাৰাবাহিক জঘন্য ঘটনা বিশ্বনাথৰ বিহালীত কিশোৰীক ধৰ্ষণৰ অপচেষ্টা মুখত সোপাৰি দুৰ্বৃত্তই ধৰি নিছিল কিশোৰীগৰাকীক কিশোৰীৰ চিঞৰত দুৰ্বৃত্তই পেলাই থৈ যায় ৰাজপথত ইফালে মাজুলীত যুৱতীৰ শ্লীলতাহানিৰ চেষ্টা প্ৰাক্তন জাতীয় সংগঠনৰ নেতাৰ কলকাতাৰ আৰজিকৰ মেডিকেল কলেজৰ ধৰ্ষণকাণ্ডৰ প্ৰতিবাদ মাৰ নযাওঁতেই অসমত যৌন নিৰ্যাতনৰ ধাৰাবাহিক ঘটনা নিজ ঘৰতেই কিশোৰীক দলবদ্ধ ধৰ্ষণৰ অপচেষ্টাৰ অভিযোগ বিশ্বনাথৰ বিহালীৰ বুৰৈখাটত এগৰাকী কিশোৰীয়ে নিশা প্ৰস্ৰাৱ কৰিবলৈ ঘৰৰ পৰা বাহিৰলৈ ওলাওঁতেই মুখত সোপা দি লৈ যায় কিশোৰীগৰাকীক কিশোৰীগৰাকীয়ে চিঞৰ বাখৰ কৰাত আঠ বাটতে এৰি থৈ যায় দুৰ্বৃত্তই ঘটনা সন্দৰ্ভত বিহালী থানাত ভুক্তভোগীৰ পৰিয়ালে দাখিল কৰিছে এজাহাৰ 3 পাখণ্ডসহ 25 জনক আটক কৰি সোধা পোছা আৰক্ষীৰ মহম্মদ জুলুদ হুছেইন মহম্মদ সুৰজ আলী মহম্মদ আব্দুল হুছেইনৰ বিৰুদ্ধে পস্কোৰ ধাৰাত গোচৰ ৰুজু কৰি জেল হাজতলৈ প্ৰেৰণ কৰা হৈছে ইফালে আন অভিযুক্ত 22 জনক পৃথক পৃথক থানাত জেৰা অব্যাহত ৰাখিছে এইবাৰ সত্ৰপীঠ মাজুলীত জাতীয় সংগঠনৰ নেতাৰ হাততেই লাঞ্ছিত হ'বলগীয়া হ'ল খিলঞ্জীয়া যুৱতী এইজন বিকাশ দত্ত প্ৰাক্তন জাতীয় সংগঠনৰ এগৰাকী নেতাৰ বিৰুদ্ধে উঠিছে যুৱতীক শ্লীলতাহানিৰ অভিযোগ মাজুলীৰ কমলাবাৰীত এক জঘন্য ঘটনা ভুক্তভোগীৰ যুৱতীৰ এজাহাৰৰ ভিত্তিত বিকাশৰ বিৰুদ্ধে ৰুজু হৈছে গোচৰ শিশুক যৌন উৎপীড়ন চলোৱা অপৰাধীক আদালতৰ কঠোৰ শাস্তি গোৱালপাৰা জিলা সত্ৰ ন্যায়াধীশৰ বিশেষ ৰায়দান ধৰ্ষণকাৰী মইনাল হকক 20 বছৰৰ কাৰাদণ্ড 20,000 টকাৰ জৰিমনা উল্লেখ্য যে 8 বছৰীয়া এটি শিশুৰ ওপৰত চলা যৌন উৎপীড়নৰ ঘটনাৰ তদন্তক লৈ উত্তাল হৈছিল গোৱালপাৰা 2021 চনৰ আগষ্ট মাহত সংঘটিত হৈছিল বৰ্বৰ ঘটনা দুৰ্ভগীয়া পৰিয়ালটোৱে প্ৰায় 3 বছৰৰ অন্তত ন্যায় লাভ কৰি স্বস্তিৰ নিশ্বাস এৰিছে ব্যুৰ ৰিপৰ্ট প্ৰাগ নিউজ